ফুকনদেৱৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আমাৰ এই লাচিত দিৱস কাৰ্যসূচীটো আমাৰ বিস্তৃত কাৰ্যসূচীৰে ওদালগুৰি জিলাটো সম্পন্ন হৈছে। ইয়াৰ অংশ হিচাপে আজি আমাৰ এই টংলা টংলা হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত ৱাকাথনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি ইয়াৰ পৰা ৱাকাথন কাৰ্যসূচীত আমি ইয়াৰ পৰা গৈ আমি কুকুৰাকাটাত আমি হৈ আকৌ টংলা এই খেলপথাৰলৈ ঘূৰি আহিম। গতিকে এই ৱাকাথন কাৰ্যসূচীত আমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীসকল আহিছে আৰু ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি টংলাৰ নাগৰিকসকল, ভেৰগাঁৱৰ নাগৰিকসকল, ব্যৱসায়ীসকল, সকলো শ্ৰেণীৰ নাগৰিকে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু মহান এই বীৰজনাৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ। তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতে 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিছিল আৰু পৰাভূত কৰি তেখেতে যি বীৰত্ব প্ৰদৰ্শন কৰিছে। তেখেতে নৰিয়া পাতিৰে তেখেতে যুদ্ধ কৰি, আপোনালোক সকলোৱে জানে যে নৰিয়া পাতিৰে যুদ্ধ কৰি মোগল সেনাক প্ৰতিহত কৰিছিলে আৰু তেখেতৰ বীৰত্ব দেখি মোগল সম্ৰাটৰ ঔৰংজেবৰ যিটো সেনাপতি মানসিংহই তেখেতক ভূয়সী প্ৰশংসা কৰিবলৈ বাধ্য হৈছিলে। তেখেতৰ বীৰত্বক অসমৰ আহোম সেনাক আৰু অসমৰ ৰজা মন্ত্ৰী, অসমীয়া সৈন্যক তেখেতসকলে ভূয়সী প্ৰশংসা কৰিছিলে। গতিকে তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতে 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিছিল আৰু পৰাভূত কৰি তেখেতে যি বীৰত্ব প্ৰদৰ্শন কৰিছে। তেখেতে নৰিয়া পাতিৰে তেখেতে যুদ্ধ কৰি, আপোনালোক সকলোৱে জানে যে নৰিয়া পাতিৰে যুদ্ধ কৰি মোগল সেনাক প্ৰতিহত কৰিছিলে আৰু তেখেতৰ বীৰত্ব দেখি মোগল সম্ৰাটৰ ঔৰংজেবৰ যিটো সেনাপতি মানসিংহই তেখেতক ভূয়সী প্ৰশংসা কৰিবলৈ বাধ্য হৈছিলে।